এইবাৰতো কাদৰাৰ ব্যস্ততা একেবাৰেই নাই। বজাৰত ভিৰ নাই, সিহঁতলৈ নতুন কাপোৰো নাই। থোপতে যিকণ পাইছোঁ তোলৈ বুলি ৰাখিছোঁ। ৰ'ব, এটা কথা, ব্যস্ততা আমাৰহে কম, সিহঁতৰ যে বেছি। সিহঁত বুলি কওঁতে ঘৰৰ সৰুকেইটা বুলি ভুল নুবুজিব আপুনি। এই যে কপৌ ফুল ঠিকেই ফুলিছে, কুলিও মাতিছে। চৰাই কিৰিলিবোৰো যেন এইবাৰ অলপমান বেছি, যেন কিছু যন্ত্ৰণাৰ পৰা মুক্তি আৰু অলপমান শান্তি। বৰদৈচিলাজনীও ঠিকেই গ'ল মাকৰ ঘৰলৈ। মুঠতে সিহঁতবোৰ নিয়মত চলে, বিহুখনো পাতিব। আৰু আমি নিয়ম গঢ়িছোঁ, নিয়ম ভাঙিছোঁ, আৰু এতিয়া সফলতাটো পাইছোঁ। অৱশ্যে এটা কথা, এইবাৰ চান্দাৰ মূৰৰ কামোৰণিত বিহু নাহিব। এইবাৰ বিহু আহিব কেঁচা মাটিৰ গোন্ধত, প্ৰকৃতিৰ আহ্বানত। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতিনো কেনেকৈ থাকে। এৰা বেয়াটো লাগিব, বছৰেকৰ বিহুটিৰ পৰা বঞ্চিত। চোতালখনো মচা হ'ল, পদূলিটোও চিকুণোৱা হ'ল। গৃহস্থক আশীৰ্বাদ দিবলৈ ৰাইজৰ পদধূলা হেনো। গাঁৱৰ বিহুখনলৈ ৰখা অৰিহণাকেইটাও মুকলি নাপায় এইবাৰ। গাঁৱত ডেকা জেকৰ ৰাতিৰ বিহু ভাগি নহ'ব। আজি আইতাও ঘৰত, ককাও ঘৰত, পিতাইও ঘৰত। মুঠ কথা, ঘৰত থাক, কুশলে থাক। কুশলে থাকিলে অহাবেলি বিহুখন আকৌ পাতিম। তই আহিবি আকৌ দেই। মোৰ গাৰ ছাল চেলাই এটা ঢোল সাজিম, বৰ ঢোল। আৰু তই আহিবৰ দিনা আগ নোলোৱালৈকে হেঁপাহ পলুৱাই বজাম।